মাহঁতক কৈ দিবা খুৰীহঁতক কৈ দিবা আপোনাৰ বৰ্তমান বয়ফ্ৰেণ্ডৰ নাম কি বয়সে নাই হোৱা বোলে বয়ফ্ৰেণ্ড পাতিবলৈ বোলে আপোনাৰ আপোন মানুহ মোৰ ছোৱালীজনীয়ে লগতে মই আছো দুইজনী মাতিছে নুশুনা সঁচা কথা কৈ দিছো এই মোৰ একদম মানে চুকৰ পৰা ওলোৱা ভেকিলি বোলে 152 আপোন মানুহ হয় হয় স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ জান্তু বিশ্ব দত্ত আছিলে এতিয়া আপোন মানুহ ব্লগছ কৰি পেলাইছো আজি বহুত বৰষুণ বাহিৰত একো শ্বট ল'ব পৰা নাই সেইকাৰণে ভিতৰতে আমি এটা পৰিকল্পনা কৰিলো আমাৰ বাবু আছে লগত এফালে আমাৰ ভাইৰেল হবিনা ইউটিউব চেনেল আৰু আমি এটা পৰিকল্পনা কৰিছো যে প্ৰেংক কল কৰিম কাক কৰিম বাবু এতিয়া জুবিনদাক কৰো নেকি জুবিনদাক আজিলৈকে কোনেও প্ৰেংক কৰা নাই জুবিনদাক কৰো নেকি জুবিনদাকে ক'ব চাগে নাই জুবিনদাক ইমান ডিষ্টাৰ্ব নিদিওঁ তেখেত আমাৰ জুবিনদাটো আমাৰ গাৰ্জেন হয় তেখেত অভিভাৱক হয় আমাৰ তেখেতক নকৰোঁ কৰোঁ আপন দাক নাই নাই এইবিলাক নকৰোঁ দিয়া আজি যি কৰোঁ আমাৰ নাম্বাৰ এটা ডাইল কৰাচোন ৰিং হৈছে দেই ৰিং হৈছে কোম্পানীটো কি ক'ম হেল্ল' অঁ হেল্ল' বাইদেউ আমি কোম্পানী এটাৰ পৰা কৰিছোঁ ইনক্লুড কোম্পানী হয় এটা ভাইৰেল আৰু এটা হ'ল আপোনাৰ আপোন মানুহ এই কোম্পানী দুটাৰ পৰা কল কৰিছোঁ আৰু আপোনাৰ কাৰণে দুটামান প্ৰশ্ন আছে আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰ দিব 4টা কুৱেশ্যন সুধিম সেই 4টা কুৱেশ্যনৰ দুটা যদি আনচাৰ দিব পাৰে তেনেহ'লে আপুনি 4টা কুৱেশ্যন সুধিম সেই 4টা কুৱেশ্যনৰ যদি আপুনি দুটা আনচাৰ দিব পাৰে তেন্তে আনচাৰ দিব পাৰিলে আপোনাৰ কাৰণে এটা গিফ্ট আছে গিফ্টকেইটা আছে আপোনাৰ লৰিয়েল মেকআপ বক্স আছে ফগৰ পাৰফিউম আছে আইৰণ মেচিন এটা আছে আৰু নাইকৰ সচ আছে সেইকেইটা তাৰ ভিতৰত যিকোনো এটা গিফ্ট পাব আপুনি মই সোধা 4টা কুৱেশ্যনৰ যিকোনো দুটা আনচাৰ দিব পাৰিলে আপুনি এগ্ৰী নে নালাগে সেইটো নালাগে বাইদেউ প্ৰথমতে সুধিম আপোনাৰ নামঘোষা কোনে ৰচনা কৰিছিল আৰু সময় বৰ বেছি নাই কওকচোন মাধৱদেৱে হয় তাৰপিছত আপোনাৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ হয় তাৰপিছত মেঘালয়ৰ ৰাজধানী কি শ্বিলং আপোনাক কুৱেশ্যনৰ আনচাৰ কোনোবাই দি আছে চাগে মোৰ ছোৱালীজনীয়ে লগতে মই আছো দুইজনী মাতিছে আপুনি কোৱা দেখি মানে দুইজনীয়ে মই মানে সুধিছো তাইক ক'ব পাৰিবা নাই বুলি যে হয় 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 সেইটোৱে মানে সেই কৈ আছো কওক আৰু এতিয়া কি প্ৰব্লেম এনেকৈ ক'লে প্ৰব্লেম আছে নেকি প্ৰব্লেমটো তেনেকৈ আমি মানে যিকোনো এজনক সুধিছিলোঁ সেইটো কাৰণে আৰু তথাপিতো আমি জনাব বিচাৰোঁ যে হয় হয় মইতো সেই একেবাৰে নপঢ়া নুশুনা সঁচা কথা কৈ দিছো এই মোৰ একদম মানে চুকৰ পৰা ওলোৱা ভেকিলি বোলে এতিয়া মইতো ঘপককে কৈ দিব নোৱাৰো ইমান আগতে কোৱা হ'লে মই তাকে দি দিলোঁ ফোনটো হয় পাৰে যদি তাইকে ফোনটো দিয়ক আপুনি আনচাৰ দিয়াতকৈ মই নতুন প্ৰশ্ন সুধিম আকৌ আৰু যোনে আনচাৰ দিব তাৰ নামতে ৰেজিষ্টাৰ হ'ব নামটো কি জানিব পাৰিমনে আপোনাৰ ডিষ্ট্ৰিক্টখন জনাব কি ক'লে তিনিচুকীয়া হয় তাৰপিছত আপোনাৰ পিন ক'ডটো দিব 786152 হয় হয় ধন্যবাদ আপোনাৰ কাৰণে এতিয়া প্ৰশ্নকেইটা আছে 4টা প্ৰশ্ন 4টাৰ ভিতৰত যিকোনো দুটা যদি আপুনি দিব পাৰে তেনেহ'লে আমাৰ গিফ্টৰ উইনাৰ হ'ব আপুনি
অসমৰ আটাইতকৈ সৰু নদীদ্বীপ কি বাৰু নাজানো সেইটো নাজানে তাৰপিছত ত্ৰিপুৰাৰ ৰাজধানী কি হয় আগৰতলা হয় ধন্যবাদ তাৰপিছত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তাৰপাছত আৰু এটা কুৱেশ্যন আছে স্পেচিয়েল কুৱেশ্যন হয় কওকচোন সেই কুৱেশ্যনৰ আনচাৰটো আপুনি কিমান সম্ভৱ দিব পাৰিব যেনো লাগিছে নোৱাৰিব যেনো লাগিছে যদি সেই কুৱেশ্যনটো আনচাৰ দিব পাৰে তেন্তে আপুনি আমাৰ খেলখনৰ উইনাৰ হ'ব উইনাৰ মানে আপুনি গিফ্টকেইটা কি গম পাইছে নহয় পালো কি বাৰু কিবা লৰিয়েল মেকআপ কিবা কিবি কৈছে পাৰফিউম হয় হয় আৰু আমি ক'ৰ পৰা কল কৰিছোঁ সেইটো গম পালেনে নাই পোৱা আমি কল কৰিছোঁ আপোনাৰ আপোন মানুহ নতুনকৈ এটা গঠন হৈছে আপোন মানুহ হয় সেই কোম্পানীটোৰ ফালৰ পৰা আৰু এটা কোম্পানী ইনক্লুড আছে সেই কোম্পানীটোৰ কথাও ক'ম আপুনি এতিয়া গম পালে কোম্পানীটোৰ নাম কি আপোন মানুহ হয় হয় তাৰপিছত আপোনাৰ এতিয়ালৈকে কেইটা কুৱেশ্যন সুধিলোঁ আপোনাক তিনিটা সুধিলোঁ তিনিটাৰ ভিতৰত কেইটা পাৰিলে দুটা আৰু এটা সুধিব আছে সেইটো দিব পাৰিলে আপোনাৰ গিফ্টটোত আৰু এটা স্পেচিয়েল কিবা এটা পাব হয় সেই গিফ্টটো আপোনাৰ স্পেচিয়েল কুৱেশ্যন হয় সুধোনে কুৱেশ্যনটো সোধক অলপ কুৱেশ্যনটো ক্ৰিটিকেল আছে তথাপিতো সুধিছোঁ মই আপুনি সময় বেছি ল'ব নোৱাৰিব খুব বেছি 10 ছেকেণ্ড সময় ল'ব পাৰিব হয় বাৰু কওকচোন আপোনাৰ বৰ্তমান হেল্ল' হয় কওকচোন আপোনাৰ বৰ্তমান বয়ফ্ৰেণ্ডৰ নাম কি হেল্ল' নাই সেইটো কিন্তু আপুনি ভুল কথা কৈছে বয়ফ্ৰেণ্ড মানে লগৰ লগৰৰ কথা কৈছে নেকি হয় সেইটো কুৱেশ্যনৰ আনচাৰ দিবই লাগিব বয়ফ্ৰেণ্ড মানে বৰ্তমান সময়ত যাক ভাল পাই আছে হেল্ল' হয় শুনি আছো এই আনচাৰটো যদি আপুনি দিব পাৰে তেনেহ'লে আমাৰ গিফ্টৰ আপুনি উইনাৰ হ'ব আৰু এই গিফ্টৰ লগত আপুনি এটা কুপনো পাব হয় আৰু এই বেছি সময় নল'ব আপুনি কুৱেশ্যনটো আনচাৰ দিব লাগিব মোৰ মোবাইলটোৱে মোৰ বয়ফ্ৰেণ্ড নাই আপুনি শুদ্ধ উত্তৰ দিয়া নাই শুদ্ধ উত্তৰ দিব পাৰিবনে নোৱাৰে যদি পাৰিব তেনেহ'লে আমি আপোনাক উইনাৰ হিচাপে ঘোষণা কৰিম আপোনাৰ প্ৰশ্নটো মানে এইটো ডাইৰেক্টলি বয়ফ্ৰেণ্ডৰ কথা সোধা হোৱা নাই নি বাৰু মানে অন্য কিবা হয় নাই বয়ফ্ৰেণ্ডৰ কথাই সোধা হৈছে আপুনি যদি আনচাৰটো দিব পাৰিবনে নোৱাৰে সেইটো কওক যদি পাৰিব কওক নোৱাৰিলেও কৈ দিয়ক নোৱাৰিম দেই এইটো নোৱাৰিব ন তেনেহ'লে আপুনি গেমটোৰ পৰা ৰিজেক্ট হ'ব লাগিব হেল্ল' নহয় আপুনিতো কৈছিলে 4টা প্ৰশ্ন সুধিম তাৰ উত্তৰ 2টা দিব পাৰিলে আপোনালোক ভাগ্য দিব কিন্তু যিকেইটা উত্তৰ 2টা শুদ্ধ দিলে এতিয়া আপুনি আকৌ হেৰি হ'ব বুলি কৈছে যে নাই হেৰি মাকে ধৰিলে এতিয়া কি ক'ম আৰু মাকে ধৰিলে এতিয়া কি ক'ম আৰু কি কৰোঁ কৈ দিওঁ নেকি ভিডিঅ'টো আপলোড দিব পাৰিম কৈ দিওঁ নেকি কল কৰিব পাৰিম নেকি ক'ব লাগিব তুমি পাতা
হেল্ল' হেল্ল' বাইদেউ ফোনটো কাটি দিলে দেখোন আপোনাৰ এই কাটি দিলে তাত বয়ফ্ৰেণ্ড নথকা মোৰ বয়সে নাই হোৱা বোলে বয়ফ্ৰেণ্ড পাতিবলৈ বোলে কি কথা সুধি আছে কাটি দিলে তাতে মানে কি হ'ল এতিয়া আপুনিতো এতিয়া গেমটোৰ পৰা ৰিজেক্ট হৈ গ'ল হয় শুনিছে এতিয়া যদি আপোনাৰ লগত আৰু যদি কোনোবা আছে যদি খেলিবলৈ ইচ্ছুক আছে তেতিয়া মানে তেতিয়া যোগদান দিব পাৰে আৰু আছে নেকি এনেই কোনোবা আপোনাৰ লগত নাই ন মোৰতো এনেকুৱা কোনো হেৰি নাই আনচাৰ কাৰেক্ট দিব পাৰিলে মানে গিফ্ট দিম কৈছে তাৰপৰা থাৰ্ড কুৱেশ্যনটো যদি আনচাৰ কাৰেক্ট হয় তেন্তে লগত এটা এক্সট্ৰা কিবা এটা দিম বুলি কোৱা হৈছিলে কিন্তু যেতিয়া সেইটো বস্তু নাই এতিয়া নাই নথকা গৈছিলে মই এতিয়া কাৰোবাৰ এটা নাম যেনিবা কৈ দিলোঁ সেইটোতো ভুল হ'ব এতিয়া মইতো এনেই গিফ্টটো আশাত মই কাৰোবাৰ নাম এটা এনেই কৈ দিব পাৰোঁ মোৰ লগৰ কাৰোবাৰ নাম বা এনেই নাম এটা এনেই ক'লেও একচুৱেলি নহ'ব এনেই ক'লেও একচুৱেলি নহ'ব ফেক এইবোৰ আপুনি ধেমালি কৰি নাথাকিব বয়ফ্ৰেণ্ডৰ কথা সদায় উপযুক্ত বয়সত উপযুক্ত কথা আমি বোলে ছোৱালী হ'ব বুলি কয় ধেমালি নহয় হেল্ল' বাইদেউ অংকিতা আছে নাই বাৰু হেল্ল' অংকিতাই চিনি পাব নাই নাই আমাৰ দুটা কোম্পানী দুটা হ'ল মানে আমাৰ কোম্পানী দুটা আছে এটা হ'ল ভাইৰেল হবিনা আৰু এটা হ'ল আপোন মানুহ এই কোম্পানী দুটাত জইন হয় আপোনাক কোম্পানী মোৰ মানে ইউটিউব চেনেল হয় ইউটিউব চেনেলৰ দ্বাৰা আপোনাক প্ৰেংক কৰা হৈছিল মানে কোম্পানীকেইটা ভাইৰেল হবিনা আৰু আপোন মানুহটো আমাৰ হৈ গ'ল প্ৰেংকটো এতিয়া আপলোড দিব পাৰিম নে নোৱাৰিম মই কৈছোঁ ডিৰাখুঞ্জানৰ পৰা হয় হয় না বৰষুণ বতৰতে বাইদেউ ধেমালি কৰিলোঁ আমি অকণমান হহুৱাওঁ বুলি মানে অলপ হহুৱাবলৈ চেষ্টা কৰি ল'লোঁ আপোনাৰ লগত এতিয়া নাই আমাৰ আপুনি ইউটিউবত চাৰ্চ কৰিলে লিখিব ভাইৰেল হবিনা আৰু আপোন মানুহ আপুনি ইউটিউবত চাৰ্চ কৰিলে আমাক দেখি পাব অংকিতাক দেখাব অংকিতাই চিনি পাব ভাইৰেল হবিনা চাৰ্চ কৰিব আৰু আপোন মানুহ চাৰ্চ কৰিব গিফ্টটো এইটোৱে আপোনালোকৰ এতিয়া বৰষুণৰ বতৰ ন এইটো অকণমান ধেমালি হ'ল সেইটোৱে গিফ্ট আৰু আপোনালোকৰ বাবে এনেকৈ ঠগিব লাগে এতিয়া আপলোড দিব পাৰিম নাই ভিডিঅ'টো ঠিক আছে ধন্যবাদ দেই অৰুণিমা চিনি পাইছে নাই জান্তু বিশ্ব দত্ত মাহঁতক কৈ দিবা খুৰীহঁতক কৈ দিবা নাই একো নাই আমি ধেমালি কৰিলোঁ অকণমান এতিয়া তুমি চাবা ইউটিউবত পাই যাবা ভাইৰেল হবি না নহ'লে আপোন মানুহ কোনোবা এটাত পাই যাবা ঠিক আছে বাই বাই আমি ধেমালি কৰিলোঁ আমি কৰিছিলোঁ ছোৱালীজনীলৈ কৰিছিলোঁ কিন্তু মাকে ধৰিলে কবাই কি এতিয়া কোৱাচোন কবাই ধৰিলে তাৰপিছত বাৰু ছাকচেছ হ'ল আপোন মানুহ মোক চালেও ইয়াক চালেও মোক চাব নে কি একেটাই কথা আৰু ভিডিঅ'টো আমাৰ আৰম্ভণিহে হৈছে প্ৰেংকৰ সেইকাৰণে ইমান ভাল নাই পোৱা চাগে তথাপিতো ক'ব আৰু কি পাইছে চেষ্টা কৰিছোঁ নে কি কৈ দিয়া বাবু তাকে যদি আপোনালোকে যদি ভাল পায় আপোনালোকে যদি মৰম দিয়ে আকৌ আমি চেষ্টা কৰিম কৰিবৰ কাৰণে আজি এইটো মাত্ৰ আৰম্ভণি পাছৰখিনি আছেই ত' যদি ভাল লাগে চবেই এটা কমেণ্ট কৰি ক'ব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব হয় নহয় ভাল পালেহে ছাবস্ক্ৰাইব কৰিব যদি ভাল নাপায় নকৰিব তলত ডেছক্ৰিপশ্যনত লিংক দিয়া দি হ'ব একদম চিয়'ৰ সেইটো হ'ব ত' ইমানেই আৰু ভিডিঅ'টো আজি ইমানেই আছিলে ঠিক আছে ধন্যবাদ বাই 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 বাই